তো গাইজ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে আজিৰ এই ভিডিওটো মাত্ৰ এটা কাহিনীৰ ওপৰত নিৰ্ধাৰিত নহয়। এই ভিডিওটোত আছে তিনিটা কাহিনী। সেয়ে আপোনালোকে ঘৰতে বহক আৰু ভিডিওটো এনজয় কৰক। তো আজিৰ প্ৰথম কাহিনীটো হ'ল অষ্টমীৰ ওপৰত। প্ৰতি বছৰে চ'ত মাহত অষ্টমীৰ দিনা অৰ্থাৎ এপ্ৰিল মাহৰ 10-11 তাৰিখে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পালন কৰা হয় অশোকা অষ্টমী। Alabama, Arkansas, I do love my mom, but not the way that I do love you. আৰু এই অষ্টমীত বহুতো মানুহে পিণ্ডদান কৰিবলৈ অৰ্থাৎ যিসকলৰ কোনোবা আত্মীয় ঢুকাইছে সেইসকলক শেষবাৰৰ বাবে টাটা বাই বাই কৰিবলৈ। আৰু এই অশোকা অষ্টমীৰ লগতে সংগতি ৰাখি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অনুষ্ঠিত কৰা হয় এখন মেলা। এইজন হ'ল মোৰ ফ্ৰেণ্ড অশোক সাহা। এপ্ৰিল মাহৰ 6 তাৰিখে আছিল ইয়াৰ হেপী বাৰ্থডে। এতিয়া 6 তাৰিখে যিহেতু মোৰ এক্সাম চলি আছিল আৰু ঘৰলৈ যোৱা নহ'ল, গতিকে সেইদিনা বাৰ্থডে চেলিব্ৰেট কৰা নহ'ল। কিন্তু ফ্ৰেণ্ডৰ বাৰ্থডে যেতিয়া পিছত অলপ পাৰ্টি এটা কৰিবই লাগিব। সেই 11 তাৰিখে যিহেতু মোৰ লাষ্ট এক্সাম আছিল, সেইদিনা আমি কৰিলোঁ পষ্ট পাৰ্টি চেলিব্ৰেশ্যন। मैं खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया तो कह दो ना हमें आज तो दे दो ना एक बात तो छेड़ो ना जज्बात में खोले ना। আৰু এতিয়া আহিছোঁ থাৰ্ড কাহিনীলৈ। প্ৰতি বছৰে চ'ত মাহৰ শেষৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা বেংগলী সমাজৰ মাজত অনুষ্ঠিত কৰা হয় চৰক পূজা। আজিৰ ভিডিঅ'টো ইমানতে। ভিডিঅ' যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব।